নমস্কাৰ আজিৰ ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভ্লগটোত আপোনালোকক দেখাব লৈছো মোৰ যি নতুন ফুড কাৰ্ট বিজনেছ ষ্টাৰ্ট কৰিম তাৰ কাৰণে যেটো নেম চয়েস কৰিছিলো আৰু হেতু এনেকে বনাইছো ডিসপ্লে নেম আৰু ইয়াৰ সবিশেষখিনি সম্পূৰ্ণকৈ আপোনালোকক দেখাই আছো। ভিডিওটো কোনো স্কিপ নকৰাকৈ চাই থাকিব। আৰু ইয়া এলইডি নেম ডিসপ্লে ভিতৰত লাইট কেনেকৈ লগাইছো সেইখিনি আপোনালোকক দেখাইছো। ইয়াৰ ভিতৰত এলইডি লাইট লগাইছো। এনেকুৱা এলইডি লাইট দুটা লাগিছে, ইয়াত এটা। এখন মই নিজে ঘৰতে বনাইছো বোৰ্ডখন। এলইডি ফিটা লাইট লগোৱা খলনি এনেকৈ লাইট লগাই দিছো। আৰু এখন মই মেচিনত বনাই আনিছো এনেকৈ। আৰু বাকিখিনি কাম ঘৰতে ফিটিং কৰিছো। আপোনালোকক লাইটটো জ্বলাই দেখাই আছো কেনেকুৱা লাগে। এতিয়া লাইটৰ কানেকশন কিটা দি লাইটটো জ্বলাই আছো। আৰু ডিসপ্লে নেমটো এনেকৈ জ্বলিব। নামটো হৈছে দিনাব। নামটো কেনেকুৱা লাগিছে আৰু এলইডি বোৰ্ডখন কেনেকুৱা হৈছে সকলোখিনি কমেন্ট কৰি পেলাই জনাব। আৰু যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে নতুন ভিডিও আপোনালোকৰ কাৰণে এনেকৈ আনি থাকিব পাৰো। বাই বাই।